চ' আজি আমি খুবেই বেলেগ টাইপৰ বস্তু এটা বনাম, অলপমান ইউনিক বস্তুৰ নিচিনা। আজি আমি বন ইউজ কৰিম, আপোনালোকে ব্ৰেডো ইউজ কৰিব পাৰে, দেখা হ'ব কেনেকৈ বনাম। আৰু আমি ইউজ কৰিম অভেনৰ। আপোনালোকৰ যদি অভেন নাই তেতিয়াহ'লে আপোনালোকে অভেনৰ জেগাত চচপেনতো বনাব পাৰে। চচপেন নহয় চৰি, এই টাৱা যে থাকে পেনত বনাব পাৰে, কেৰাহীত বনাব পাৰে। চ' আহক বনাওঁ আৰু চাওঁ কি বনাওঁ আজি। আপোনালোকৰ ব্ৰেডৰ শ্বেপটো যদি এনেকুৱা হয়, তেতিয়াহ'লে খুবেই ভাল। এইটো চফ্ট একদম। চ' এইটো কৰি কিনে আপোনালোকে যদি নতুনকৈ খানা চানা বনোৱা কৰি আছে তেতিয়াহ'লে এইটো আপুনি নকৰিব। কোনোবা এনেকুৱা মানুহ দিব যোনে খানা বনাব জানে। কিন্তু যদি আপোনালোকে কৰি আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কৰিব পাৰিব। আমি ব্ৰেডৰ এইখিনিৰ পৰা ওচৰৰ পৰা এটা ভিউ চাব। আমি ডাইৰেক্টলি ব্ৰেডটো এনেকৈ শ্লাইচ নকৰোঁ, আমি জাষ্ট ইয়াতে গাঁত এটা বনাম। এনেকৈ গাঁত এটা বনাম। চ' আমি ষ্টাৰ্ট কৰিম ইয়াৰ পৰা। আমি এইটো চাইডে এনেকৈ অলপ দাঙি ধৰি কিনে এনেকৈ মাৰিম। আকৌ এইটো চাইডৰ পৰা আমি অলপ দাঙি ধৰিম, আকৌ এইটো চাইডৰ পৰা এনেকৈ মাৰিম। আপোনালোকে চাব পাৰে ধুনীয়াকৈ এটা গাঁত ওলাই গৈছে ইয়াতে। এই বস্তুটো লাগিছিল আমাক, যোনটো বহুত ধুনীয়া ওলাইছে। আৰু এইটো আমি চাইডত থৈ দিম বৰ্তমান, যিহেতু বৰ্তমানৰ এইটো কাম নাই একো। এইখিনি জেগা কি হ'ব, এইটো ব্ৰেড আমি হেঁচি দিলে হেঁচা যাব। চ' আমি এইটো জেগা এনেকৈ খুবেই ধুনীয়াকৈ হেঁচি দিম। মনত ৰাখিব চাইডৰ ফালে হেঁচি নিদিব, নহ'লে আপোনাৰ আঙুলিটো ফাটি ওলাই যাব এইফালে আৰু বস্তুটো বেয়া হৈ যাব। আমি ভিতৰটো হেঁচি দিলোঁ, তল চাইডটো। এতিয়া থাকিল ছাইডটো আমি আঙুলিতে ধুনীয়াকৈ এনেকৈ হেঁচি দিম। ছাইডটো বেছি কষ্ট হ'ব নালাগে, এনেকৈ আঙুলিকেইটা লৈ কিনে ছাইডত হেঁচি দিব, ধুনীয়াকৈ খোল খাই যাব। আমি বেলেগ ছাইডেও চেম বস্তু কৰিম। সৰু ছাইড দুটা আপোনালোকে চাব পাৰে, খুবেই ধুনীয়া হৈছে আমাৰ এইটো, একদম নাৱৰ নিচিনা। এতিয়া আমি ইয়াতে এড কৰিম চচ আৰু মেয়নিজ, দুটা মিক্স থাকিব। চ' আপুনি মেয়নিজো আগত দিব পাৰে, চচো আগত দিব পাৰে, যোনটো আপোনালোকৰ ইচ্ছা। আমি চবৰ আগত মেয়নিজ দিলোঁ। আপোনালোকে যদি বিচাৰে চচো দিব পাৰে, একো ইছ্যু নাই। আমি আগত মেয়নিজ দিছোঁ, দেন তাৰ ওপৰত আমি দিম চচ। এনেকুৱা নহয় যে দুটা সমান হ'ব লাগিব, কম বেছি হ'লেও কোনো কথা নাই। যদি মেয়নিজ নাই গোটা চচ দিলেও কথা নাই, যদি চচ নাই গোটা মেয়নিজ দিলেও কথা নাই। দুটা দিলেও কথা নাই, এটা দিলেও কথা নাই। আপোনালোকৰ মন, আপোনালোকে যেনেকৈ দিয়ে, আপোনালোকৰ নিজৰ ইচ্ছামতে দিলে হ'ল। আমাৰ লগোৱা হৈ গ'ল মেয়নিজ আৰু আপোনাৰ চচ, খুবেই ধুনীয়া লাগিছে দেখাত। ইয়াৰ পিছত আমি কি দিম চীজ। ত' আমি দিম চীজটো আপোনালোকে চুৰি দি কাটি কিনি ল'ব পাৰে ডাঙৰকৈ, কিন্তু আমি গ্ৰাইণ্ড কৰি দিম এনেকৈ। চ' মই চীজটো এনেকৈ দিছোঁ। যদি আপোনালোকে বিচাৰিলে চীজটো কাটি কিনে দিব পাৰে। আপোনাক মই দুটা ৱে দেখাই দিছোঁ। এতিয়া আমি ইয়াৰ ওপৰত দিম একদম অলপমান পিঁয়াজ। অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে, নিদিলেও একো ক্ষতি নাই। দিলেও টেষ্ট নবদলে, টেষ্টটো ধুনীয়া লাগিব। আৰু নিদিলেও খালি পিঁয়াজৰ টেষ্টটো মিচিং থাকিব। যদি আপোনালোকে পিঁয়াজ ভাল নাপায়, কেঁচা পিঁয়াজ নিদিলে হৈ যাব। তাৰ লগত আমি দিম বিলাহী, দি কিনে অলপমান হেঁচি দিব, বস্তুটো ভালকৈ সোমাই যায় ভিতৰত। হৈ গ'ল। এতিয়া আমি ইয়াতে দিম চিকেন। চিকেনটো ফ্ৰাই কৰি লৈছোঁ মই। আপোনালোকে যদি বিচাৰে ৰাতিৰ ৰৈ যোৱা তৰকাৰী যদি থাকে চিকেনৰ, তাৰে চিকেন দিব পাৰে। যদি বিচাৰে মাছ দিব পাৰে, বা যদি আপোনালোকে ভেজিটেৰিয়ান হয় তেতিয়াহ'লে মাকৈ দিব পাৰে, কৰ্ণ।
চ' আমি চিকেনটো খুবেই ধুনীয়াকৈ স্প্ৰেড কৰি দিম। ইয়াৰ ওপৰত আমি অলপ ধনিয়া পাত দিম। চ' এই ৰেচিপিটোৰ এটা ফাইদা আছে কি, ইয়াৰে ভিতৰত আপোনালোকে চব্জি, ঠাণ্ডাৰ দিনৰ চব্জি, গৰমৰ দিনৰ চব্জি, চব চব্জি ধুনীয়াকৈ দিব পাৰে। চব্জিবোৰ দিয়াৰ পিছত কি হয়, বাচ্চাবোৰে ওপৰত চীজ দেখা পাব, চিকেন দেখা পাব, আৰামত খাব, কোনো গমেই নাপাব ভিতৰত কি চব্জি আছে। ধুনীয়াকৈ চব্জি সোমাই কিনে খুৱাই থাকিব। ইয়াৰ ওপৰত আমি এটা বহুতেই স্পেচিয়েল বস্তু দিম, যোনটো বনোৱা একদমেই ইজি। সেইটো হ'ল বাটাৰ, মেল্টেড বাটাৰ। আমি বাটাৰটো গেছত গৰম কৰি লৈছোঁ, গৰম কৰি কিনে এনেকৈ সিজাই লৈছোঁ। বাটাৰটো পূৰা গলি গৈছে আৰু ইয়াৰ ভিতৰত অলপ চলপ ধনিয়া পাতো আছে। আমি ছাইডত বাটাৰেৰে ব্ৰাছ কৰি দিম। এই বস্তুটো আপোনালোকে নিদিলেও হ'ব, কিন্তু এই বস্তুটো দিলে আপোনালোকৰ কি হ'ব, টেক্সচাৰটো খুবেই ভাল হ'ব আৰু টেষ্টটো বহুত ধুনীয়া টেষ্ট আহিব। চ' মই আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে পৰাপক্ষে এইটো দিব আৰু বাটাৰটো দিবই, আপোনালোকে বাটাৰটো দিবই। মই অপশ্যনেল বুলি কৈছোঁ যদি আপোনালোকৰ তাতে বাটাৰ নাথাকে, কিন্তু বাটাৰটো যদি দিয়ে খুবেই ভাল হ'ব। আপোনালোকে ক'ব পাৰে যে বাটাৰ ইজ ওৱান অফ দ্য মেইন ইনগ্ৰিডিয়েণ্ট ইন দিছ ৰেচিপি। আমি চাইকেইটা এনেকৈ বাটাৰ লগাই দিছোঁ। এতিয়া আমাৰ মেয়নিজৰ চচ হৈ গ'ল, চীজ হৈ গ'ল, চিকেন হৈ গ'ল, বিলাহী হৈ গ'ল, পিঁয়াজ হৈ গ'ল। তাৰ ওপৰত আমি আৰু অলপমান চীজ দিম যাতে ওপৰৰ টেক্সচাৰটো আমাৰ ষ্টিকি হয়। আপোনালোকে চাই কিনে চাগে গম পাইছে বস্তুটো কেনেকুৱা হ'ব, কিমান ধুনীয়া হ'ব খাবলৈ। চ' আমি ইয়াতে ইউজ কৰিম দ্য কিং অফ দ্য ৰেচিপি, সেইটো হ'ল মজাৰেলা চীজ, যোনটো মই আজি ফাৰ্ষ্ট ইউজ কৰিম, কাৰণ আজিলৈকে মই বিচাৰি পোৱা নাছিলোঁ এইটো ক'ত পায়। চ' ছাডেনলি মই পালোঁ, এইটো আমাৰ ঘৰৰ ওচৰতে আছে ছুপাৰ মাৰ্কেট এটা, আমি বিপণ ক্ষেত্ৰ বুলি কওঁ, তাতে পালোঁ মই। এই চীজটোৰ টেক্সচাৰ বহুত কোমল থাকে আৰু বহুত ধুনীয়া লাগে খাব। এইটো মই বেছি নিদিওঁ, এইটো একদম অলপ দিম। লাষ্টত আমি আৰু এটা পেকেটত পোৱা চচ কেচাপ এটা দি দিম। সুন্দৰ। আমি এইটোত তলফালে যোনটো আমি কাটিছিলোঁ, তলফালে আমি বাটাৰেদি ব্ৰাছ কৰি দিম। যদি আপোনালোকৰ তাতে এনেকুৱা ব্ৰাছ নাই, তেতিয়াহ'লে হাতেদি ল'ব, লৈ কিনে এনেকৈ মোহাৰি দিব ইয়াতে। আমি এইটো ইয়াতে থৈ দিম, ইয়াতে থৈ কিনে হেঁচি দিম অলপমান এনেকৈ। আৰু লাষ্টলি যোনখিনি আমাৰ বাটাৰ ৰৈ গৈছে সেইখিনি আমি ইয়াৰে ওপৰত এনেকৈ ব্ৰাছ কৰি দিম। বনোৱাৰ আগত আমি চিলভাৰ ফইল ইউজ কৰিম। আপোনাৰ 2টা হিটাৰে অন কৰি দিছোঁ আৰু আপোনাৰ টাইম দিছোঁ আধা ঘণ্টা, আধা ঘণ্টা মানে ৱেইট ফৰ চাম টাইম। মই আপোনাৰ আৰু 20 মিনিট বঢ়াই দিছিলোঁ, 50 মিনিট কৰি দিলোঁ। আৰু অলপমান বেছি চিকিনে সানিব কাৰণে এতিয়া আমি ওলাম।
শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।